Pakistan pen India ang bong ron thama ke doko ka jok sot dak pen India kang pia phan ke pachini. Lason si Karbi Anglong order phanta pini ni phai troxy arni D4 rong sopi railway station along mok drill ke pado pona sonsi non India pen Pakistan ang bong che thengkheng lo putang te koson pen si kachere mek nang jima bute Karbi Anglong administration atum pen chepatir pi ponsi D4 rong sopi along kedo D4 railway station along mok drill pado pon lo mate lam arjan pen pachini pon lo posi birta ribdon long. আপোনালোকে জানে যে এটা অসম চৰকাৰ আৰু ভাৰত চৰকাৰে আমাক নিৰ্দেশনা জাৰি কৰিছে যে এটা ৰেড এলাৰ্ট জাৰি কৰিছে যে এটা এয়াৰ ৰেড চিগনেল আহিলে আমি কেনেকুৱা ধৰণৰ প্ৰিপেয়াৰনেছ থাকিব পাৰে লাগিব আমাক সেই প্ৰেক্টিছ কৰিবৰ কাৰণে আমি আজি এই এক্সাৰচাইজটো কৰিছোঁ এই মক ড্ৰিলটো কৰিছোঁ যাতে কিবা যদি কোনোবা কেতিয়াবা কিবা এটেক হৈ যায় ৰিয়েল টাইম চিটুৱেশ্যনত যদি এটেক হৈ যায় আমি কেনেকৈ ৰিয়েক্ট কৰিম কেনেকৈ আমি ইভাকুৱেট কৰিম গোটেই ড্ৰিলটো আৰু এনেও এইটো একচুৱেলি ডিজাষ্টাৰ মেনেজমেণ্ট আৰু হেৰিৰ পিনৰ পৰা কৰিবই লাগে চিভিল ডিফেন্সৰ পিনৰ পৰা এই এক্সাৰচাইজটো বহুত দিন হোৱা নাই আৰু নিৰ্দেশনাও আহিছে গতিকে আজি আমি এইটো এক্সাৰচাইজ কৰিছোঁ। News Desk Report, Karbi Life.